অসমৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ অমানৱীয়ভাৱে ধাৰাবাহিকভাৱে উচ্ছেদৰ কাৰ্যসূচী তেওঁলোকে চলাই আছে। গতিকে আমি ৰাইজৰ দলে এই অমানৱীয় উচ্ছেদৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু বিকল্প সংস্থাপন নকৰাকৈ কোনো ধৰণৰ উচ্ছেদৰ কাৰ্যসূচী যাতে এই চৰকাৰে নচলায় তাৰ দাবী আমি সজোৰে উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত যিসকল দুৰ্ভোগীয়া লোকসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত লোকসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক এই দাবী আমি উত্থাপন কৰিছোঁ। লগতে আমি এই কথাটো ক'ব বিচাৰিছোঁ, সঁচাকৈয়ে যদি চৰকাৰখনে অসমৰ মাটি বেদখল মুক্ত কৰি ৰাখিব খোজে তেতিয়াহ'লে অসমৰ চৰকাৰখনে অসমৰ যে অন্যতম জ্বলন্ত সমস্যা আছে বান আৰু গৰাখহনীয়াৰ সমস্যা, এই বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ কাৰণে তেওঁলোকে কিন্তু পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কাৰণ আপোনালোকে সকলোৱে জানে যে অসমৰ যিমান ভূমি আছে বান আৰু গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে প্ৰায় 8% ভূমি সম্পূৰ্ণৰূপে জাহ গৈছে। কেৱল যে ভূমিয়ে জাহ গৈছে তেনেকুৱা নহয়, এই 8% ভূমিৰ ওপৰত জীৱন জীৱিকা নিৰ্ভৰ কৰা সকলো লোকৰ বাসস্থান তেওঁলোকৰ সকলো কিন্তু সৰ্বশ্ৰান্ত হৈ পৰিছে। কেৱল মাত্ৰ তেওঁলোকে জীয়াই থকাৰ তাৰণত জীৱন জীৱিকাৰ তাৰণত কেতিয়াবা তেওঁলোকে চৰকাৰী মথাউৰিয়ে হওক চৰকাৰী ৰিজাৰ্ভ ভূমিয়ে হওক বা অন্য ধৰণৰ চৰকাৰী ভূমিত গৈ তেওঁলোকে বসতি স্থাপন কৰিবলগীয়া হৈছে একমাত্ৰ জীয়াই থকাৰ তাৰণত। গতিকে গণতান্ত্ৰিক আৰু কল্যাণকামী ৰাষ্ট্ৰ হিচাপে এখন চৰকাৰৰ কি দায়িত্ব আছিলে? এখন চৰকাৰৰ দায়িত্ব আছিলে যে মানুহ জীয়াই থকাৰ কাৰণে কমচে কম ন্যূনতমভাৱে এটা বাসস্থান সজাৰ তেওঁলোকৰ প্ৰয়োজন আছে। আৰু বাসস্থান আকাশৰ চাঙত সজাব নোৱাৰে, বাসস্থান সাজিবলৈ ন্যূনতম ভূমিৰ প্ৰয়োজন আছে। গতিকে বান আৰু গৰাখহনীয়াত পীড়িত বা গোষ্ঠীৰ সংঘৰ্ষত বা অন্য কোনো কাৰণত যিসকল লোক সৰ্বশ্ৰান্ত হৈ কেৱল জীয়াই থকাৰ তাৰণাত তেওঁলোকে চৰকাৰী ভূমিত বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ নহয়, তেওঁলোকক আগতে বিকল্প সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু বিকল্প সংস্থাপন ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰক যদিহে প্ৰয়োজন হয়। সেই দাবীটো আমি উত্থাপন কৰিছোঁ। আৰু আপোনালোকক আমি জনাইছোঁ আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত উচ্ছেদৰ কাৰণে আপোনাৰ ধিৰিঘাট মাৰোৱাৰী টিলাত হাতীপুতা নিউ হাতীপুতা দুধনা শিল শ্ৰীগ্ৰাম অঞ্চলত হাজাৰী ঝৰ্ণা চান্দৰডিঙা আদি অঞ্চলত উচ্ছেদৰ নোটিছ দিয়া হৈছে। গতিকে আজি এই সংবাদমেলৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ এই লোকসকলক পুনৰ সংস্থাপন বা বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যাতে উচ্ছেদ কৰা নহয় সেই দাবীটো আমি উত্থাপন কৰিছোঁ। আৰু আমি লক্ষ্য কৰিছোঁ এই চৰকাৰখনে শাসনলৈ অহাৰ পিছত আপোনাৰ চতিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত চিপাঝাৰ চৰাঞ্চলৰ বিভিন্ন অঞ্চলত মানকাছাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত গৌৰীপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলত লামডিং সমষ্টিৰ বিভিন্ন অঞ্চলত মূলতঃ সংখ্যালঘু অধ্যুষিত অঞ্চলত তেওঁলোকে পৰিকল্পিতভাৱে এই অমানৱীয় উচ্ছেদৰ কাৰ্যসূচী তেওঁলোকে চলাই আছে। এই উচ্ছেদৰ আঁৰৰ ৰাজনীতি কি? উচ্ছেদৰ আঁৰৰ ৰাজনীতি একমাত্ৰ তেওঁলোকে উচ্ছেদৰ জৰিয়তে তথাকথিত সহজ সৰল আমাৰ অসমীয়া ভাইসকলক বুজাব বিচাৰে যে চৰকাৰখনে জাতি আৰু মাটি ভেটি ৰক্ষাৰ কাৰণে দায়বদ্ধ, কিন্তু তেওঁলোকে একমাত্ৰ তেওঁলোকৰ হিন্দুত্ববাদী এজেণ্ডা পূৰণ কৰাৰ কাৰণে মুছলিম বিদ্বেষী মনোভাৱ লৈ আৰু দৰিদ্ৰতা বিৰোধী যি এক শ্ৰেণী চৰিত্ৰ আছে বিজেপিৰ সেই এজেণ্ডা আচলতে কাৰ্যকৰী কৰিবলৈকেহে তেওঁলোকে এনেকুৱা ধৰণৰ অমানৱীয়ভাৱে ধাৰাবাহিকভাৱে উচ্ছেদৰ কাৰ্যসূচী চলাইছে। আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি এই কথাটো ক'ব বিচাৰিছোঁ, অসম চৰকাৰে চিপাঝাৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তৰ আমি বিৰোধিতা কৰিছোঁ। সেই হাজাৰ হাজাৰ লোকৰ বিকল্প সংস্থাপনৰ ব্যৱস্থা আগতীয়াকৈ কৰক, তাৰ পিছত তাতো অন্য যি পৰিকল্পনা গ্ৰহণ কৰিব বিচাৰে যে প্ৰজেক্ট গ্ৰহণ কৰিব বিচাৰে সেই প্ৰজেক্ট গ্ৰহণ কৰক, তাৰ পিছত উচ্ছেদ কৰক, তাৰ আমাৰ একো ক'বলগীয়া নহয়। আমি ৰাইজৰ দৰে স্পষ্ট কৰি দিছোঁ আমি উচ্ছেদৰ বিৰোধিতা কৰিছোঁ কাৰণে কিন্তু আমি ভূমি বেদখল কৰাৰ কাৰণে উৎসাহিত কৰা নাই, কিন্তু আমি কৈছোঁ যিসকল ভূমিহীন লোক, যিসকল বানপানী আৰু গৰাখহনীয়া পীড়িত লোক, যিসকল গোষ্ঠীয় সংঘৰ্ষত বা অন্য কোনো কাৰণত সৰ্বশ্ৰান্ত হৈ পৰিছে সেই লোকসকলক অন্ততঃ জীয়াই থকাৰ কাৰণে ন্যূনতম ভূমি প্ৰদান কৰি তেওঁলোকৰ বাসস্থান সজাৰ ব্যৱস্থা গ্ৰহণ কৰা। আৰু এইখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো যদি কোনোবাই ইচ্ছাকৃতভাৱে চৰকাৰী ভূমি তেওঁলোকে বেদখল কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক, তাত ৰাইজৰ দলৰ আমাৰ সমৰ্থন আছে। আমি 3 নম্বৰ